নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 28 ছেপ্টেম্বৰৰ এই পবিত্ৰ মহালয়া দিনটিত মাত্ৰ এইটো কাম কৰক, তাৰ পিছত চাব আপোনালোকৰ সুখ সমৃদ্ধি ভাগ্য কেনেকৈ সলনি হয়। আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিন মাহৰ অমাৱস্যা তিথিত মহালয়া পালন কৰা হয়। মহালয়া দিনা দেৱী দুৰ্গা মাৰ মৰ্ত্যলৈ আহিবলৈ আহ্বান জনায় ভক্তসকলে। লোকবিশ্বাস মতে মহালয়া দিনা মহিষাসুৰৰ বধৰ দায়িত্ব লৈছিল দেৱী দুৰ্গাই। মৰ্ত্যৰ ভক্তসকলে মহিষাসুৰৰ বধৰ বাবে আহ্বান কৰিছিল। মহালয়া আৰম্ভ হ'লেই নৱৰাত্ৰি আৰম্ভ হয় সমগ্ৰ দেশতে। হিন্দু শাস্ত্ৰৰ মতে মহালয়া দিনা পূৰ্বপুৰুষসকলক স্মৰণ কৰিলে আত্মাই শান্তি পায় আৰু পৰিয়ালৰ প্ৰতিও প্ৰসন্ন হয়। যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। নতুন ভিডিঅ' নটিফিকেশ্যন পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।